নমস্কাৰ বন্ধুসকল, গীত এণ্টাৰটেইনমেণ্ট চেনেললৈ মই গীতিমা ৰাভাই আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজি আমি এটি কাহিনী শুনো। এদিনাখন এজন ল'ৰা বহুত দুখী হৈ এজন গুৰুজীৰ ওচৰ পালেগৈ। ক'লে, গুৰুজী, মই ধনী হ'ব বিচাৰোঁ। মোক বহুত টকা পইচা লাগে যাতে মই মোৰ মা দেউতাক সুখী কৰি ৰাখিব পাৰোঁ। তেতিয়া গুৰুজীয়ে ল'ৰাজনক শিলেৰে ভৰি থকা ঠাই এডোখৰলৈ লৈ গ'ল আৰু ক'লে, এই শিলবোৰৰ মাজত এনেকুৱা এটা গৰম শিল আছে যিটো তুমি যিকোনো বস্তুৰ ওপৰত থৈ দিলে বস্তুটো সোণলৈ ৰূপান্তৰিত হ'ব। ল'ৰাজন বহুত সুখী হ'ল আৰু সদায় গৈ সেই শিলটো বিচাৰিবলৈ ধৰিলে। ল'ৰাজনে এটা এটাকৈ শিল বাছি বাছি ওচৰতে থকা সাগৰখনত শিলবোৰ পেলাই গ'ল যাতে গৰম শিলটো বিচৰাত সুবিধা হয়। এদিন দুদিন ভালকৈ শিলবোৰ বিচাৰিলে, কিন্তু পিছত ল'ৰাজনে ধৈৰ্য হেৰুৱাই বৰ খৰকৈ শিলবোৰ বিচাৰিবলৈ ধৰিলে আৰু পানীত পেলাই দিলে। খৰকৈ শিলবোৰ পেলাই যোৱাটো তেওঁৰ অভ্যাসত পৰিণত হ'ল। প্ৰায় 6 মাহ পাৰ হৈ গ'ল। এদিন হঠাৎ গৰম শিলটো ল'ৰাজনে বিচাৰি পালে। ল'ৰাজনে তেওঁৰ হাতত গৰম শিলৰ পৰশ অকণমান অনুভৱ কৰিলে, কিন্তু তেওঁ ইমানেই খৰকৈ শিলবোৰ সাগৰত দলিয়াই গৈছিল যে গৰম শিলটোও সাগৰত দলিয়াই দিলে। তাৰ 1 মিনিট পিছতহে ল'ৰাজনে বুজিলে যে এয়া মই কি কৰিলোঁ। মই গম পায়ো শিলটো দলিয়াই দিলোঁ, কাৰণ মই ভাবিছিলোঁ যে প্ৰত্যেক দিনাৰ দৰে আজিও মই শিলটো বিচাৰি নাপাম। প্ৰিয় বন্ধুসকল, আমাৰ জীৱনলৈ কিছুমান সুযোগ এই গৰম শিলটোৰ নিচিনাকৈ হঠাৎ আহে, কিন্তু আমি যিহেতু মনত ভাবি লওঁ যে মোৰ জীৱনটো দুখেৰে ভৰা, টকা পইচা সুখ মোৰ জীৱনলৈ কেতিয়াও নাহে, সেয়েহে আমি কোনো বিচাৰ নকৰাকৈ সুযোগবোৰ দলিয়াই দিওঁ। গতিকে প্ৰত্যেকটো দিন খুব প্ৰয়োজনীয় বুলি ভাবি ধৈৰ্য ৰাখি পজিটিভ মন লৈ কাম কৰি যাওঁ। এদিন নিশ্চয় সোণত পৰিণত কৰা গৰম শিলডোখৰ আপোনাৰ হাতত আহি পৰিব। এই কাহিনীটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।